আজিৰ এই ভিডিঅ'টো লৈ মই খুবেই এক্সাইটেড কিয়নো আজি মই থাৰ্মোকল বক্সৰ পৰা এটা ইনকুবেটৰ বনাবলৈ ওলাইছোঁ। হাই ফ্ৰেণ্ড, নমস্কাৰ, মই অঞ্জিত আৰু অডিএম ফাৰ্মিঙলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু লগতে অনুৰোধ কৰিব বিচাৰিছোঁ যে ভিডিঅ'খন আপোনালোকে লাষ্টলৈকে চাব যাতে আপোনালোকে কিদৰে কম খৰচত ইনকুবেটৰ এটা সাজিব পাৰে তাৰ বিষয়ে জানিব পাৰিব। পোনপ্ৰথমে জানি লওঁ বস্তুকেইটা কি কি লাগিব। মই দুটা টেপ লৈছোঁ আৰু লগতে সৰু টেপ ডিজাইনৰ কাৰণে আৰু বাল্ব হোল্ডাৰ, এডাপ্টাৰ 12 ভল্টৰ, থাৰ্মো কণ্ট্ৰলাৰ 12 ভল্টৰ, থাৰ্মোমিটাৰ আৰু লগতে মই লৈছোঁ বাল্ব 60 ৱাটৰ দুটা আছে, 100 ৱাটৰ কৰিব লাগে। তাৰপিছত প্লাগ, এক্সজষ্ট ফেন, ৱায়াৰ আৰু লগতে কেইটামান খা সঁজুলি বনাবৰ কাৰণে বস্তুকেইটা আৰু লগতে গ্লাছ এটুকুৰা লৈছোঁ মই ওপৰৰ পৰা লগাই পিনে চাবলৈ, আৰু ভিডিঅ'টোত মই প্ৰচেছখন আপোনালোক দেখাই দিম। এতিয়া প্ৰথমে ৱাটাৰপ্ৰুফিঙৰ কাৰণে চাৰিওফালে ভিতৰ ফালে টেপটো লগাই লওঁ। ৱাটাৰপ্ৰুফিঙৰ কাৰণে এইদৰে বটমতো ভালদৰে আপোনালোকে টেপটো লগাই ল'ব। থাৰ্মোকলৰ ঢাকনিৰ ওপৰত এইদৰে মই গ্লাছৰ টুকুৰাটো লগাই দিছোঁ যাতে মই ওপৰৰ পৰা ডিমকেইটা যেতিয়া হেচিং হ'ব সেই সময়ত মই ভালদৰে নিৰীক্ষণ কৰিব পাৰোঁ, তাৰ কাৰণে এইটো মই লগাই দিছোঁ। আপোনালোকে এইদৰে লগাব পাৰিব। ফাইনেলি বক্সটো ৰেডি হ'ল। আপোনালোকে ইয়াত চাব পাৰিব, ধুনীয়া দেখিছে। কেনেকৈ দেখিছে আপোনালোকে কমেণ্টত জনাব। আৰু এইদৰে মই সৰু টেপ লগাই পিনে অলপমান ডিজাইনিং দিছোঁ। এইটো কৰিলেও হ'ব, নকৰিলেও হ'ব, এইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে। চ' এইদৰে আপোনালোকে চাৰিওফালে যেতিয়া টেপটো লগাই ল'ব আপোনাৰ ৱাটাৰপ্ৰুফ হ'ব আৰু এইটো লং লাষ্টিং যাব। এইটো এই ধৰণে আপোনাৰ হিটটো বাহিৰতো নাযাব। এইদৰে কৰিলে আপোনাৰ ভাল হ'ব। চিলিঙত লগোৱা কাঠ টুকুৰা আছিলে মোৰ লগত, তাকে ফিক্স কৰি এনেকৈ বৰ্ড এটা বনাই লৈছোঁ। আপোনালোকে বনাই ল'ব পাৰিব এনেকৈ। বৰ্ডটো মই বনাইছোঁ এই ধৰণে আপোনাৰ বাল্ব হোল্ডাৰ আৰু এক্সজষ্ট ফেন ফিক্স কৰিবৰ কাৰণে। এয়া চাই লওক, এইদৰে মই ফিক্স কৰিছোঁ। গতিকে আপোনালোকে এইদৰে কৰিব পাৰে। এয়া বাল্বৰ ৱায়াৰিংটো মই কৰি দিছোঁ। এইটো যিকোনো প্লাছ মাইনাছ কথা নাই, কিন্তু এক্সজষ্ট ফেনৰ প্লাছ মাইনাছ থাকে, আপোনাৰ পজিটিভ নেগেটিভ থাকে। ৰঙাটো যিডাল দেখিছে আপুনি এইটো হ'ল আপোনাৰ পজিটিভ, এইটো পজিটিভৰ যিটো প্লাছ কৰি দিব, আৰু আপোনাৰ কোলাটো হ'ল নেগেটিভ। এইদৰে আপুনি দুটা বেলেগ বেলেগ আপোনাৰ জইন কৰি পিনে তাৰপিছত এক্সটেণ্ড কৰি বাহিৰত আপুনি থাৰ্মো কণ্ট্ৰলাৰ ফিক্স কৰি দিব পাৰে। গতিকে এয়া ধৰণে চিম্পল আছে, আপুনি কৰিব পাৰিব। এতিয়া আমি এই ধৰণে নাট বল্টৰ সহায়ত বৰ্ডটো ফিক্স কৰিম। নাট বল্ট ভালদৰে ফিক্স কৰি ল'ব, নহ'লে আপোনাৰ মেচিনৰ পৰা চাউণ্ড আহিব। এতিয়া বৰ্ডটো ফিক্স কৰা কমপ্লিট হ'ল। গতিকে এতিয়া আমি পৰৱৰ্তী সময়ত কানেকশ্যনৰ বিষয়ে জানিম। ইয়াত আপুনি চাই লওক, বৰ্ডটো পূৰা ফিক্স হৈ গ'ল, টাইট হৈ গ'ল, হিলা নাই। গতিকে অ'কে। ৱায়াৰটো ভিতৰৰ পৰা বাহিৰত লৈ এইদৰে মই থাৰ্মো কণ্ট্ৰলাৰত ৱায়াৰকেইটা প্লাছ মাইনাছ পজিটিভ নেগেটিভ ভালদৰে চাই পিনে ফিক্স কৰি লৈছোঁ। আৰু আপোনালোককো মই কৈ আছোঁ, যেনে আপোনালোকে ইয়াত চাই লওক, মই ৱায়াৰকেইটা ফিক্স কৰি ল'লোঁ। আৰু এইকেইটা চাৰিটা ৱায়াৰ কিদৰে ফিক্স কৰিব লাগে কথাটো আপোনালোকে জানি লওক। ইয়াত 12V লিখা আছে, তাত আপুনি পজিটিভ দিব আৰু GNDত আপুনি নেগেটিভ দিব, আৰু K1 এইটোত আপুনি বাল্বৰ কানেকশ্যন দিলে হ'ল। ইয়াত পজিটিভ নেগেটিভৰ খেল নাই। গতিকে এইদৰে ভিতৰৰ পৰা আহি পিনে দিলে, আৰু বাকী ৱায়াৰ যিডাল আহিছে এটা যিকোনো কাটি পিনে এইদৰে আপুনি দুটা সোমাই দিলে হ'ল। জাষ্ট চিম্পল আছে। গতিকে মেচিনখন হ'লনে নাই টেষ্ট কৰোঁ। এতিয়া প্লাগখন মই বাহিৰতে থৈছোঁ বৰ্তমান। ছুইচটো অন কৰোঁ। ইয়াত আপোনালোকে দেখি পাব লাইটটো জ্বলি গ'ল আৰু থাৰ্মো কণ্ট্ৰলাৰো ভালে চলি আছে। এক্সজষ্ট ফেনটো চেক কৰোঁ, কাম কৰিছে নাই। কাম কৰি আছে, বতাহ আহি আছে। গতিকে এইটো চেকড। গ্লাছ টুকুৰাখন চাওঁ, ইয়াৰ ভিতৰৰ পৰা গোটেইখিনি মই ভালদৰে দেখি পাইছোঁ। গতিকে এইটো অ'কে, ইয়াৰো প্ৰব্লেম নাই। গতিকে এইদৰে আপোনালোকেও এটা খুব সহজে মেচিন ৰেডি কৰিব পাৰিব।
বন্ধুসকলে এতিয়া আমি জানি লওঁ টেম্পাৰেচাৰ কণ্ট্ৰলাৰটোৱে প্ৰপাৰ কাম কৰিছে নাই তাৰ বিষয়ে মই 37.7ত সেটিং কৰি থৈছোঁ আৰু সেটিং কেনেকৈ কৰিব লাগে তাৰ বিষয়ে মই অলৰেডি এটা ভিডিঅ' দিছোঁ আপোনালোকে চাই ল'ব লিংক ডিছক্ৰিপশ্যনত দি দিম আৰু এই ইনকিউবেটৰটো বনাবলৈ মোৰ এপ্ৰক্সিমেটলি 1500 টকা খৰচ হৈছে আৰু আপুনি খুব অতি সহজে আপুনি 80টাৰ পৰা 90টা ডিম হেচিং কৰিব পাৰে আৰু এই হেচিঙৰ ৰিজাল্টটো মই পৰৱৰ্তী যোনটো অহা ভিডিঅ'ত মই আপোনালোকক দেখাই দিম ইয়াত 37.5 হৈ গ'ল এতিয়া 37.6 এতিয়া 37.7ত অফ হ'ব লাগে এইটো চাই লওঁ এইটো অফ হৈ গ'ল আৰু 0.6ৰ ভেৰিয়েশ্যন দিছোঁ এইটো অট'মেটিকলি আপোনাৰ যেতিয়া ড্ৰপ হ'ব তেতিয়া অন হৈ যাব গতিকে আজিৰ কাৰণে এয়া হ'ল ভিডিঅ' হোপফুলি আপোনালোকে ভিডিঅ'টো ভাল পাইছে আৰু যদি ভাল পাইছে তেনেহ'লে লাইক এটা কৰি দিব আৰু আপোনালোকে যদি নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ওচৰৰ যোনটো বেলখন আছে তাক বজাই দিব আৰু লগতে যিমান পাৰে আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ডিমৰ হেচিঙৰ ৰিজাল্টটো কেনেকৈ কি হ'ল তাৰ বিষয়ে আপোনালোকৰ লগত ভালদৰে ডিছকাছ কৰিম আৰু যোনটো নেক্সট অহা ভিডিঅ'ত আপোনালোকৰ তাৰ ৰিজাল্টটো মই দেখাই দিম গতিকে এয়া হ'ল আজিৰ কাৰণে নমস্কাৰ জয় আই অসম